প্ৰগ্ৰামটো হোৱাৰ কথা হ'ল আমাৰ এই খেলপথাৰত আমি আগতো বহুতবাৰ আমি খেল অনুষ্ঠিত কৰিব পাৰিছিলোঁ আৰু এইবাৰ মানে আমাৰ এটা ভাগ্য ভাল আমি এটা মানে লাকি ক'ব গ'লে আমাৰ এইখন খেলপথাৰতেই আমাৰ আজি 6 দিনীয়া আসাম ষ্টেট লেভেল ওমেন্স লীগ 2023 ইয়াতে 6 দিনীয়া মেচ আছিল হৈ গ'ল আজি অন্তিম মেচ আছিল আৰু আমি এইখিনিতে আপোনালোকৰ চেনেলৰ থ্ৰুদি সকলোকে জনাব বিচাৰিছোঁ কিয়নো আমাৰ এইখন আমিনকাটা ঘোঁৰামাৰা খেলপথাৰৰ ওচৰে পাজৰে তথা ভাৰগৰী তুলসীবিল ইফালে চাপৰগ্ৰাম গোসাইগাঁৱলৈকে আমাৰ বহুত মানুহ ইয়াতে আহি ভিৰ কৰে খেল চাবৰ কাৰণে আৰু সকলৰ ফালৰ পৰাই মানুহ আমাক সুধি থাকে আমি আগতো ইয়াতকৈ মানে বেলেগ খেল পাতিব সক্ষম হৈছিলোঁ কিন্তু আসাম ষ্টেটৰ তৰফৰ পৰা আমি অল আসাম ফুটবল এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এখন খেল আমি ইয়াত পাতিবলৈ সক্ষম হৈছোঁ তেখেতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এইখন খেলপথাৰত আমি ওমেন্স লীগ হোৱা নাছিলে এইবাৰ ফাৰ্ষ্ট টাইম গতিকে আমি যি দেখা পাইছোঁ আপোনালোকে হয়তো মিডিয়াৰ থ্ৰুদি আপোনালোকেও দেখা পাইছে ইয়াত মানে কমচে কম 5-6,000 মানুহ ভিৰ কৰিছে আৰু আমি এই ফিল্ডখন মেৰামতি কৰিবৰ কাৰণে আমাৰ গাঁওখন ইয়াতেই হয় আমিনকাটা গতিকে আমি ইয়াৰে সকলো মানুহৰ লগত লৈ আমি এইখন খেল পৰিচালনা কৰিব পাৰিছোঁ আমাক গোসাইগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰাই আমাক মাতিছিল এদিন আৰু সিহঁতে আমাক বুজাই দিলে যে আপোনালোকৰ এই তাতে খেল এখন পাতিব লাগে কিয়নো তেখেতে গম পায় আমি আগতেও ইয়াতে খেল পাতিছিলোঁ আমি GDSৰ থ্ৰুদি আমি খেল চলাই লৈছিলোঁ সক্ষম হৈছিলোঁ তেখেতে আমাৰ আগতেও ইয়াতে বহুত মানুহ দেখিছিল গতিকে প্লেয়াৰসকল মহিলা প্লেয়াৰসকল দূৰ দূৰৰ পৰা আহিছে ইয়াতে 4খন টিম আহিছিল গতিকে তেখেতেও এটা ভাল এটা উৎসাহ পাইছে আমি ক'ব যাওঁ এইটো কিয়নো তেখেতে ইয়াত ইমান মানুহৰ মাজত এটা খেল খেলিব পাৰিছে এইটো আমাৰ কাৰণে বহুত এটা মূল্যৱান কথা হয় আৰু লগতে আমি ইয়াত দেখা পাইছোঁ সকলো এটা ডিচিপ্লিন শৃংখলাৰ মাজেৰে আমাৰ খেলখন পৰিচালনা কৰাত সহায় কৰিছে আৰু বিশেষকৈ আসাম ফুটবল এছ'চিয়েশ্যনৰ সকলো ৰুলছ ইয়াতে মেইনটেইন কৰা হৈছে লগতে আমাৰ সেইখিনি ৰুলছৰ থ্ৰুদি আমাৰ যেনেকৈ আমি টিভিত দেখা পাওঁ যেনেকৈ আমাৰ ষ্টেট লেভেল নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল খেলবিলাক আমি দেখা পাওঁ ঠিক তেনেকৈ আমাৰ ইয়াতো আমাৰ লোকেলত এনেকৈ এটা ভাল খেল হৈ আছে বা হৈ গ'ল সেইখিনি আমি বহুত আনন্দিত হৈছোঁ আৰু লগতে আমি সকলোকে বিচাৰিছোঁ ক'ব যে আমাৰ ইয়াতে যাতে আমি আৰু ইয়াতকৈ বেছি ভাল খেল পাতিব পাৰোঁ তথা আমাক গোসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে যাতে আমাক সহায় কৰে বা এইখিনি সুবিধা দিয়ে লগতে আমাক অল আসাম ফুটবল এছ'চিয়েশ্যনক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যাতে আমাৰ এই গোসাইগাঁও চাব ডিভিশ্যনৰ আণ্ডাৰত এইখন আমিনকাটা ঘোঁৰামাৰা খেলপথাৰত যাতে আমাক আকৌ যাতে আমাক খেল চলাই লোৱাৰ কাৰণে আমাক এটা উপদেশ তথা আমাক পাৰ্মিশ্যন দিয়ে আমি এইখিনিতে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও দেখা পাইছে যে আপোনালোকে আজি এইখিনি কিবা অনুভৱ কৰিছে সেইখিনিও আপোনালোকে নিজে গম পাব গতিকে আমাৰ তৰফৰ পৰা আমি চাব কমিটি এই ফিল্ডৰ আশে পাশে থকা 2-3টা গাঁৱৰ যুৱকসকল আমি একেলগে হৈ আমি চাব কমিটি এখন বনাই আমি এইখন চলাই ল'ব পাৰিছোঁ আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ কিয়নো আমাৰ এইখন ফিল্ডৰ মানে অতি কম সময়ৰ ভিতৰত আমি মেৰামতি কৰিব পাৰিছোঁ আমি মানে সকলো ৰাতি দিনা কেইদিনমান ধৰি কাম কৰিছিলোঁ ইয়াৰ দাগ দিয়া হৈছিল ফিল্ড মেজাৰমেণ্ট কৰা আছিল তাৰপিছত আমাৰ গ'ল পোষ্ট নাছিল সেইবিলাক আমি বনাই লৈছোঁ ইভেন কি আমি এখন ইয়াতে বেৰ নাই আমি চৰকাৰক এইখিনিতে এটা আহ্বান জনাব বিচাৰিছোঁ আমি আমাৰ আসাম গভৰ্ণমেণ্ট তথা BTC গভৰ্ণমেণ্টক যে আমাৰ এই আমিনকাটা ঘোঁৰামাৰা খেলপথাৰখন যাতে আমাক এখন ভাল খেলপথাৰ হিচাপে বনাই দিয়ে কিয়নো ইয়াত সকলো মানুহ আহে ভিৰ কৰে আৰু এখন মিডিল প্লেচ হয় আমাৰ ইফালে ধুবুৰী ডিষ্ট্ৰিক্ট 8 কিলোমিটাৰ চাপৰগ্ৰাম ইফালে গোসাইগাঁৱৰ পৰা আমাৰ 10 কিলোমিটাৰ হয় গতিকে মিডিল প্লেচ আমি এইখিনি জেগাত আমি যাতে ইয়াতকৈ ভাল খেল আমি পাতিব পাৰোঁ আৰু এটা কথা হ'ল যে আমি ইয়াত আমাৰ কমনিয়েল কোনো ভাৱ নাই আমি বড়ো মুছলিম ৰাজবংশী বেংগলী সকলো মিলি মানে ওৱান ইউনাইট হৈ আমি ইয়াত কাম কৰিব পাৰিছোঁ আৰু আমি এইখিনি ক'ব বিচাৰোঁ যে আমাৰ এইখিনি মানে আমি 2-3 দিনৰ ভিতৰত কমপ্লিট কৰিব পাৰিছোঁ আমি 6 দিনীয়া মেচ আৰু ফিল্ডখন যাতে আমি আৰু মেৰামতি কৰিব পাৰোঁ আমি চৰকাৰক অশেষ ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ গোসাইগাঁও চাব ডিভিশ্যনৰ আণ্ডাৰত এইখন ফিল্ড যাতে আমি ইয়াতকৈ আৰু ভাল কৰিব পাৰোঁ আৰু ইয়াতকৈ ভাল খেল যাতে আমি ইয়াত পাতিব পাৰোঁ खेलाथ' जोंना 10 नङा बेयो आसाम फुटबलनि मोनसे आसाम फुटबल एस'सिएशननि मोनसे वमेनफोरनि फुटबल बादायलायनाय बे बादायलायनायाव जोंहा मोन 12टा क्लाब बे 12टा क्लाबा बादायलायदों दा बे जाहैबाय टटेल आसामनिनो मोनसे खेला फुटबल जोलुर बादायलायनाय बे मोनसे खेला आरो बे खेलाया जोङो आसामनिफ्राय बानायनानै हरनाय बादि
मोनथाम जायगायाव प्रथम राउन्ड जे आरो 12टा टीमाव जोङो ग्रुप मोनथाम बानायनाय जादों मोनसे ग्रुपाव मोनब्रै टीम आरो बेवहाय प्रथम खेलाया जादों बिजनीयाव ओपेनिं जानायनि परे जोंहा फटबजरा सेकेन्ड आरो जोंनाव नैबे गसाइगाव सौतारा घरामारा फिल्डआव थांनाय 15 डिसेम्बरनिफ्राय जागायजेनदों आरो बे 15 डिसेम्बरनिफ्राय जागायजेननानै दिनै 20 डिसेम्बर जाबाय बे 20 डिसेम्बराव जोंहा दिनै नैबे घरामारा फिल्डआव जोबथा जोलुर बादायलायनाय जाहैबाय हिन्जावसाफोरनि दा बेवहाय जोंहा फाइनालनि खोथा फैया जोंना फाइनाल राउन्डखौ गेलेनो जोंहा आरो जायगा थि खालामना दंखानाय दङ तामुलपुर जिल्लानि गरेस्वर होननाय जायगायाव जोंहा फाइनाल राउन्डआ जाहैगोन दा जोंनि नैबे घरामारा फिल्डनिफ्राय क्वालिफाइड जानानै थांगोन मोननै टीम दा दिनैसिम जोङो रिजाल्टखौ मोनबाय साइकेम माने क'क्राझार साइकेम बिथांमोनहा क्वालिफाइड जाबाय फाइनाल राउन्ड गेलेनो थाखाय आरो बिनि बादै दिनैहाय जाय देरहानाय टीम दा देरहानायानो दङ उदयन क्रिस्टि गुवाहाटी बिथांमोनाबो दिनैहाय जोबजासिमाव देरहानो हायोबा बिथांमोनाबो क्वालिफाइड जागोन आरो बिथांमोनहा बेयाव क्वालिफाइड जानायनि परे नैबे फिल्डआव गेलेनाय क'क्राझार साइ आरो नैबे दिनैनि उदयन क्रिस्टि क्लाब बिथांमोनहा जोंनि बाक्सानि सालबारि डिस्ट्रिक्ट स्पर्ट्स एसोसिएशननि सिङाव बिथांमोनहा गेलेहैबावगोन आरो बेनि उनाव फाइनाल राउन्डनि थाखाय जायफोर क्वालिफाइड जायो फाइनाल राउन्डनि थाखाय आरोबाव बिथांमोनहा गरेस्वराव फाइनाल राउन्डखौ गेलेहैगोन हिन्जाव माहारिफ्रा जोङो बे जोलुर बादायलायनाय लाइमोनफोरनि जोलुर बादायलायनाय बेखौ बाव गेलेहोनो लाबोनायनि खारनफ्रानो जाहैबाय जोंनि उन्दै जायफोर लाइमोनफोर दङ हिन्जावसा लाइमोनफोर बिथांमोनहा जेन फुटबल बा जोलुर गेलेनायाव गोसो होयो मोदोम दुंगायो बेनि थाखायनो जोङो बेखौ लाना फैदों हयथ' जोंनि बे ओनसोलनिफ्राय हिन्जावसाफ्राबो जोलुर बादायलायनो हायो बेखौ मिथिनानै हयथ' जोलुर बादायलायनायाव बाहागो लागोन बेखौ आं आसा थिदों नोंथांनि गथ'नि इयुना नोंथांनि आखायाव गथ'खौ गुन गोनां मोजां सोलोंथाइ होनाया नोंथांनि बिबान आथिखालनि मुगाया बेसेन होयो गोग्गो सोलोंथाइखौ उदालगुरि जिल्लानि गाजियामाटी ओनसोलाव थानाय गुरुदेव कालीचरण ब्रह्म नेशनेल एकाडेमी बर' बिजोंनि फरायसालिया ओनसोलनि बयजोंबो गनायजानाय मोनसे मोजां फरायसालि गोदान सोलोंथाइ बोसोर 2024 मायथाइनि थाखाय बिथराइ थाखोनि फर्म होनाय आरो मुं थिसननाया सोलिगासिनो दं लोगोसे 1 थाखोनिफ्राय 9 थाखोनि मुं थिसननाया फैगौ 2024 मायथाइनि जानुवारि दाननि 5 खालारनिफ्राय जागोन गोसो गुदुं बिमा बिफा एबा दिथागिरि बिथांमोना 6002867678 आरो 6002401424 मबाइल नाम्बाराव